বলক এতিয়া আমি ককাৰ পাচলি বাগিচাখন চাওঁ। তো পাচলি বাগিচাখনৰ প্ৰথম দেখিলে এই পুঁই শাক দেখা পায়, এনেকৈ চাং বনাই দিছে, ধুনীয়া হৈছে, ফ্ৰেছ ফ্ৰেছ। ককাই দিনটো কষ্ট কৰি থাকে, ভাল। তো এনেকৈ এখন গেট খোলাই আছে বাৰু, ককাই খুলিছে, ৰাতিপুৱা কাম কৰিব আহিছে, এনেকৈ সোমাই গ'লে আৰু এখন সৰু দলং এখন পাৰ হ'ব লাগিব, মই দেখাই পাই আছোঁ ৰ'বা। দলংখন পাৰ হোৱাৰ লগে লগে ফাৰ্ষ্ট দেখা পাওঁ ককাৰ বাগিচা ৰঙালাও কি ডাঙৰ হৈছে, ফ্ৰেছ পুৰা, পানী চানী দিছে পোৱা। এইফালে আৰু এটা আছে, এইটো বাৰু ইমান ডাঙৰ হোৱা নাই, সৰু আছে, অঁ এইডাল চাওক কুন্দুলিৰ গছ হয়, সেয়া ফুল চুলো কৰচৰ হৈছে, এইডাল কুন্দুলিৰ গছ হয়, সেয়া কুন্দুলি লাগি আছে চাওক। এইফালে চাওক কি ধুনীয়া ফ্ৰেছ, কি ডাঙৰ ডাঙৰ কুন্দুলি ঘৰৰে। এয়া হালধিৰ গছ, আপোনালোকে চিনি পায়ে নিশ্চয়। তো ইয়াতে এনেকৈ বেঙেনাৰ পোৱালি, বেঙেনা গছৰ পুলি লগাইছে, এনেকৈ সৰু হৈ আছে, এইবিলাকে দিছে। আৰু ইফালে শাক ছিটাইছে, অলপ দেখাই দিওঁ, মোৰ জানাত পালেং শাক বনাই, কিবা শাক দিছে আৰু এনেকুৱা বেৰা দি দিছে, এনেকুৱা মানে মামাহঁতৰ ছাগলী আছে ন, খাব পাৰে কাৰণে এনেকৈ খাব নোৱাৰাকৈ বেৰা দি দিছে। হেৰি আৰু এডাল হ'ল ভেন্দি গছ, ফুল ফুলিছে, লাগিছে, অ' ভেন্দি নহয়, তিল নেকি, তিল কি হয় এডাল, তিল তিল গছ, এই নালগে দে, হ'ব দে, এডাল কিবা গছ হয় আৰু তিল বা তিল তিল গছ, সেই সেনেকৈ আছে। তো ইয়াত এনেকৈ লাও লগোৱা হৈছে, লাওৰ পুলি, এইফালে এনেকৈ উঠি যোৱাকৈ বাছা দিয়া হৈছে। আছে মানে কোমোৰা, এই ৰঙালাও লাগি আছে, কি ডাঙৰ চাওক, মোৰ মাথাটোতকৈ ডাঙৰ হ'ব, চাওক ইমান ধুনীয়া ফ্ৰেছ। সিহঁতে চাওক কোমোৰা এটা লাগি আছে, কিয় বোকা, কিয় আবিতে বোকা, কিয় বোকা। এইফালে তিতা কেৰেলা দিছে, তিতা কেৰেলা, এইডাল চাওক অমিতাও দিছে, ইয়াতে অমিতাৰ গছ ৰুইছে, তিতা কেৰেলাৰ গছ। 2 hours later. এতিয়া আমি আৰু এবাৰ বাগিচাৰ পিনে যাম ককাৰ, কিয় জানেনে? ব'লক যাই থাকক, আপোনালোকে নিজে গম পাই যাব। এয়া ককাও কাম কৰি আছে, এইটো আমাৰ মামাহঁতৰ ছাগলী ইয়াতে দি থৈছে, ঘাঁহ খাই আছে। তো আপোনালোকে অলপ অলপ ধৰিব পাৰিছে নিশ্চয় মই ইয়াত কিয় আহিছোঁ। হয়, আপুনি ঠিক ভাবিছে, যিহেতু ইফালে পুখুৰী আছে, কিয় আহিম আৰু, মাছ মাৰিব আহিছোঁ। মাহঁতো ইয়াতে আছে, জালখন ৰেডি কৰি আছে, ইয়াত ডাঙৰ মাছ ঠিক কৰি আছে। এইটো এটা সৰু পুখুৰী, তো এয়া চাওক আজি বতৰটো কিমান ভাল, এতিয়া জালখন টানি পুখুৰীলৈ নিয়া হৈ আছে, চাওক না ইমান দীঘল জাল। ইয়াৰ প্ৰাইচ কিমান জানেনে? 10,000। সৰু আমাৰ নি আছে, চাওক না অজগৰ এডাল যাই থকা যেন নালাগে ক, মামী ফালৰ পৰা ঠেলাই ঠেলাই নি আছে, ইমান ডাঙৰ গোটেই পুখুৰীটো সিঁচিব পাৰি আৰু এখন দি। চাওক না পুখুৰীটো ইমান ডাঙৰ, চাওক আজি বতৰটো ইমান ভাল, বতৰটো অলপ সহায় কৰিলে আৰু ৰ'দ চ'দ দি
নহ'লেবা যে কেনেকৈ মামাহঁতে মাছ মাৰিলে হয় ঠাণ্ডাত। ডাঙৰ জাল হয় কিন্তু চম্ভালতে দিগদাৰ। এনেকৈ টানি নি আছে। চাওক এতিয়ালৈকে টানি নিবই পৰা নাই জালখন। সেইফালে ডাঙৰ মামা নি আছে এনেকৈ জালখন। ডাঙৰ যে বহুত। হাও এইটা কোন আহিছে চাওকচোন, মায়েও নাহিছে। সিহঁতে বোলে যেন ৰাস চাব যায়, বাহিৰতে সোমাই গ'ল নেকি। চাওক কিবা কৰি জালখন টানি আনিলে আৰু পাৰলৈকে। বাপ্পা ঐ বহুত কষ্ট দিয়ক। সেইটো দেখিছেনে মাছ জঁপিয়াই আছে, ধৰিছে উঠিছে আৰু জালত, সেয়াৰ পৰা চটপটাই আছে। সেইটো এইফালে মাহন টানি আছে ওপৰত। সেয়া মননো আহিল মাছৰ বাপ্পা একদম হিৰ' আহিছোঁ, একদম হাত বুঢ়া মানুহ নিচিনা হাতখন পিছফালে দি থৈ আহি আছে। সেয়া ভাইটিও মাহী মাছ মৰা দেখা পাই গ'লে চাব আহিলে, চাই আছে। ইমান কষ্ট কৰি টানি আছে, অলপ ময়ো সহায় কৰি দিওঁ ৰ'ব টনাত, অলপ হ'লেও সহায় হ'ব। তামাম মাছ উঠা যেন লাগিছে, দাঙিবই পৰা নাই। যে চাওক গাইছ কিমান মাছ একদম বগা হৈ আহিছে, দেখিছেনে এইবিলাক সৰু সৰু। ডাঙৰো উঠিছে ৰ'ব, ইফালে চটফটাই আছে। সেই দেখিছেনে তো এনেকৈ ভাল ভাল মাছবোৰ বাছি বাছি পাৰলৈ দলিয়াই দি আছে, আৰু ইফালে মামী বুটলি এই পাত্ৰটোত থৈ আছে। ডাঙৰ মাছ দলিয়াই দি আছে। এইবিলাক চাওক কেনেকৈ দলিয়াই দি আছে, ইমান ময়ো এটা বুটলি দিওঁ ৰ'ব সহায় কৰি। এইটোৱে বুটলো। ডাঙৰ চাওক না, প্ৰথমবাৰ দিয়াতে ইমান হ'লে, আৰু ইফালে দিব আছে, সিঁচিব আছে আৰু এইবাৰ সেইটো ফাললৈকে লৈ যাই আছে, এইবাৰ সেইটো ফালে দিব, এনেকৈ টানিলে সিঁচি দি আছে। এয়া আমাৰ মামী আৰু পাৰৰ পৰাই চাই আছোঁ দিয়ক। সেইফালে দাদাও গৈছে মাছ মাৰ তালৈ, সৰু মামা, ডাঙৰ মামা, দাদা। তো ময়ো পাৰে এইটো পাৰে আহি পালোঁ, মানে মামাহঁতে যে মাছ মাৰি আছিল। এয়া মামী মা চালনী টানি লৈ আহিছে। চাওক না গাইছ, প্ৰথমবাৰ সেইখিনি মাছ দেখাতে মই মানে পাগল হৈ গৈছিলোঁ। এইবাৰতো কথা ক'বলৈ ভাষা নাই, ইমান ডাঙৰ ডাঙৰ মাছ উঠিছে। চাওক তাতকৈ দুগুণ উঠিছে এইবাৰ। অৱশ্যে ইয়াৰে গোটেইবোৰ হেৰি কৰা নাযাব, ইয়াৰে আধা পেলাই দিব পাৰোঁ মানে। এনেকৈ সৰু সৰু মাছবোৰ এৰি দিয়া হৈছে, মানে আৰু বহুত ডাঙৰ হ'ব। মোৰ দৃষ্টিত এইবিলাক ডাঙৰ হৈছে, ইয়াতকৈ আৰু ডাঙৰ হ'ব বুলি চাই আছে এতিয়া, কোনবোৰ ৰাখে কোনবোৰ মানে এৰি দিব।
চাওক না মুঠি যাব আনিব পাৰিছে মাছ ইমান বেয়াটো এৰি দিলে Cool. Cool. Cool ata. উল্টে দেন না চাওক গাইছ আপোনালোকৰ কাৰণে মই ইমান ৰিক্স লৈ মোবাইল সৈতে এই পুখুৰীটোৰ ইটো বাৰৰ পৰা সিটো বাৰলৈ যাই আছোঁ মানে পাৰে পাৰে দিয়কচোন হ'লেও পৰিব লাগিছে চাওক সেইকাৰণে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো পাৰ আহি পালোঁ এতিয়া জালখন অলপ ৰ'দত মেলি দিয়া হৈছে মাছ মৰা হৈ গ'ল আমাৰ লেতেৰা বেতেৰাকৈ থৈ দিব নোৱাৰি না এতিয়া মামী মাছবোৰ হেৰি কৰি দি আছে ধুই আছে জালখনো ধুই আছে আৰু মাছ থোৱা পাত্ৰটো তো আজিৰ কাৰণে মাছ মাৰা ইয়াতে সামৰিলোঁ বতৰটো বঢ়িয়া হৈছে দে মানিব লাগিব হেল্ল' গাইছ তো আমাৰ হঠাতে এতিয়া অকল বিয়া যোৱাৰ প্লেন হৈ গ'ল আইতাৰ লগত যাম আইতা ওলাইছে মাহঁত আমাক খবৰ আহিছে মানে হ'লে এতিয়া গাড়ী ৰখি আছোঁ তো অলপ বিয়াৰ ভিডিঅ' চাই আৰু মানে বিয়া খাই আৰু তেতিয়ালৈকে এখন পালোঁ ৰ'ব ই ৰিক্সা উঠি লওঁ ৰ'ব বাই এয়া আইতা মই বহি ল'লোঁ চাওক না গাইছ ইমান ধুনীয়া বিলৰ পাৰ তো বিয়া খাব যোৱা গোটেই যাত্ৰাটো নেদেখালোঁ এনেই ভিডিঅ'টো বহুত দীঘলীয়া হৈ আছে তো ফাইনেলি আমি আহি পালোঁ এয়া আমাৰ মাৰ মামাকৰ ঘৰ মানে আইতাৰ মাকতহে ঘৰ হয় মানে বিয়া য'ত আছে মানে সিহঁতৰ ওচৰতে হয় সেইকাৰণে প্ৰথম সিহঁতৰ ঘৰত সোমাই গ'লোঁ আইতা আৰু মই তো গাইছ বিয়া খাই আহিলোঁ দিয়ক বহুত মানুহৰ কাৰণে ভিডিঅ' বনোৱা নহ'ল আৰু কিছু সময় থকাৰ পিছত এতিয়া আমাৰ যাবৰ সময় হ'ল তো আমাক ককাই থৈ আহিব মানে বাছ ষ্টেণ্ডলৈকে এতিয়া মই উঠিলোঁ ৰ'ব এতিয়া আমি আহি পালোঁ টাউনলৈকে এতিয়া বাজে 2:45 এতিয়া আমি গাড়ী ৰখি আছোঁ তো বিয়া খাই ভালেই লাগে তো আমি এনেকৈ বাছৰ পৰা নামি ৰিক্সাত উঠিলোঁ নলবাৰী আহি পালোঁ দিয়ক এতিয়া আমি আইতা আৰু মই ভাবিছোঁ কি আমি একেলগে নলবাৰী ৰাস চাই যাওঁ মানে আইতাই কালি নাচালে যে তো বলক চাওক না এই দিনে পোহৰে ইমান মানুহ তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইয়াতে সামৰিলোঁ বাই বাই